সমস্যা জীৱনৰে এটা অংশ। সমস্যা আমাৰ প্ৰত্যেকৰে জীৱনলৈ আহে, কিন্তু সমস্যা আহিলেই আমি অস্থিৰ হৈ পৰোঁ। নেদেখাজনলৈ আমাৰ খং উঠে। আমি ভাবোঁ সমস্যা দিবলৈ আমাকহে ভগৱানে বিচাৰি পায়নে? সমস্যা আহিলে কি কৰা উচিত তাক চাণক্যই চন্দ্ৰগুপ্তক এনেদৰে শিকাইছিল। খঙত কোনো সমস্যাৰ সমাধান নহয়। শান্তিৰে বিবেচনা কৰিলেহে সমস্যাটোৰ সমাধান ওলাব। এটা কথা সদায় মনত ৰাখিবা চন্দ্ৰগুপ্ত, নিয়তিয়ে অনা কোনো সমস্যা মানুহৰ ক্ষমতাতকৈ ওপৰত হ'ব নোৱাৰে। বেছিভাগ মানুহেই সমস্যা আহিলে সমাধান বিচৰাতকৈ বেছি ত্ৰাসিত হৈ পৰে। এইটোহে বেছি ডাঙৰ সমস্যা। কিন্তু কিছুমান মানুহে কঠিনতকৈ কঠিন সমস্যা আহিলেও শান্ত হৈ থাকি সমাধান বিচাৰি উলিওৱাত গুৰুত্ব দিয়ে। ইতিহাসেও কেৱল সেইসকলকহে মনত ৰাখিব যিসকলে কঠিনতকৈ কঠিন পৰিস্থিতিৰ মাজত থাকি নিজৰ লক্ষ্য স্থিৰ কৰি দৈনন্দিন সমস্যাত দিশ নেহেৰুৱাকৈ লক্ষ্য প্ৰাপ্তিৰ পথত আহিব পৰা সকলো বাধাক অতিক্ৰম কৰিব পাৰে। মনত ৰাখিবা চন্দ্ৰগুপ্ত, যিসকলে নিজৰ সমস্যাকেই সুযোগলৈ ৰূপান্তৰ কৰিব পাৰিছে তেওঁলোককেই ইতিহাসে মহান বুলি আখ্যা দিছে। সেইসকল লোকে নিজৰ দুৰ্বলতাকেই আটাইতকৈ শক্তিশালী অস্ত্ৰ হিচাপে গঢ়ি তুলিছে। আচলতে অসম্ভৱ বুলি একো নাই। অসম্ভৱ বুলি ভবা কথাটো আচলতে এটা সমস্যা, এটা সিদ্ধান্ত লোৱাৰ সমস্যা, যিটো সুস্থিৰে বিবেচনা কৰিলে সহজ হৈ পৰে। গতিকে যিমানেই কঠিন পৰিস্থিতি নহওক সিদ্ধান্ত লোৱা, আৰু মনত ৰাখিবা এটা সিদ্ধান্ত লৈ যদি তুমি সমস্যা শেষ কৰিব নোৱাৰা তেতিয়া সমস্যাই তোমাক শেষ কৰি দিব। ইতিহাসে তোমাক মনত ৰাখিবলৈ হ'লে তুমি শেষ হোৱাৰ আগতেই সমস্যা শেষ কৰা।